নমস্কাৰ সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো মই ইখনৰ পৰা আৰম্ভ কৰিছোঁ। বহুত দিন ভিডিঅ' দিবই পৰা নাই আপোনালোকৰ মাজলৈ, যিহেতু ল'ৰা ছোৱালীৰ পৰীক্ষা আহি ওচৰ পাইছেহি। মই এনে আগতে আপোনালোকক কৈছোঁৱেই, সকলো দায়িত্ব পালন কৰি সন্তানক সময় দিয়াৰ পিছত মোৰ কাৰণে নিজৰ কাৰণে যিখিনি সময় মই আছুতীয়াকৈ ৰাখোঁ, সেইখিনি সময়হে মই ভিডিঅ' বনাওঁ অথবা কাপোৰ চিলাওঁ। এইবিলাক মই কৰি ভাল পোৱা কামবিলাক কৰোঁ। গতিকে এতিয়া সিহঁতৰ পৰীক্ষাৰ ওচৰ চাপি আহিছে, অকণমান সময় সিহঁতক বেছিকৈ দিবলগীয়া হৈছে। বাৰু যি কি নহওক, আজি এখন মেখেলা চিলাবলৈ লৈছোঁ। যিসকলে সদায় আগৰ পৰা চিলাই থাকে সেইসকলে বাৰু জানেই, কিন্তু যিসকলে নাজানে, নতুনকৈ চিলাবলৈ শিকিছে, তেওঁলোকক মই এটা অতি সহজ পদ্ধতি শিকাই দিব বিচাৰিছোঁ। যিকোনো কাপোৰ চিলালে আমি সদায় 2টা চিলনি মাৰিব লাগে। কিয় জানেনে? মাত্ৰ এবাৰ যদি চিলাই থোৱা হয়, মানে এটা চিলনি যদি মাৰি থোৱা হয়, তেতিয়াহ'লে কাপোৰযোৰ চিলনিটো এৰাই যোৱাৰ সম্ভাৱনা বেছি। কিন্তু যদি 2টা চিলনি মাৰি দিয়ে, তেতিয়া কাপোৰ ফাটি গ'লেও কিন্তু কাপোৰ কেতিয়াও চিলনি নাফাটে। আৰু সহজ পদ্ধতি বুলি যে কৈছোঁ, কি সহজ পদ্ধতি গম পাইছেনে? আপোনালোকে মেখেলাখনত কাপোৰ লগাওঁতে যদি কেনেবাকৈ কোচ খায় বুলি ভয় কৰে, তেতিয়াহ'লে এনেকৈ সমান জোখত বিচনাত দি ধুনীয়াকৈ পিং মাৰি মাৰি ল'ব। তেতিয়া চাদৰখন বা মেখেলাখন যিয়ে নিচিলাওক লাগিলে আপোনালোকে কেতিয়াও কোচ খাই নাযায়। এয়া মোৰ মেখেলাখন চিলোৱা হৈ গৈছে আৰু মই এতিয়া চাদৰখন দহি বাতিবৰ কাৰণে চাদৰখনৰ আগ 2টা চিলাই লৈছোঁ। আৰু দহি বাতিবৰ কাৰণে মই এয়া বৰ্ণালী পাটৰ সূতা লৈছোঁ। যিহেতু কাপোৰযোৰ পাটৰেই, বৰ্ণালী পাটৰ সূতা লৈছোঁ সেইকাৰণে। আৰু সূতাখিনি এনেদৰে মোৰ সুবিধা হোৱাকৈ বাঁহ এডালত মেৰিয়াই লৈছোঁ। কিন্তু আজি চাদৰ দহি বাতিবলৈ সময় নহ'বই, যিহেতু মোৰ আজি এফালে যাবলগীয়া আছে। এয়া আমি ওলাই মেলি এফালে যাত্ৰা কৰিছোঁৱেই। আমি আহি আছোঁ লখিমপুৰলৈ। আমাৰ লগত এয়া মেৰিনাও আহিছে। ৰাতিপুৱাই তাই ফোন কৰিলে যে তাইও আমাৰ লগত লখিমপুৰলৈ যাব, যিহেতু তাইৰ ছোৱালীও আমাৰ ছোৱালীৰ লগতে একেলগে পঢ়ে, একেটা হোষ্টেলতে থাকে। এয়া আমি আহি এতিয়া গোগামুখ মইনাপাৰাই পালোহি। এই জেগাকণ যে ইমান ভাল লাগে। ৰাস্তাৰ দুয়োকাষে গছবোৰ আছে আৰু এতিয়া কুঁহিয়াৰ পেৰি কুঁহিয়াৰ ৰস বিক্ৰী কৰিবলৈ ৰাস্তাৰ কাষত বেপাৰী কেইজনো বহে। চাওকচোন, গছবোৰ থাকিলে পৰিৱেশটো কিমান ভাল লাগে। তাৰোপৰি গছে আমাক উশাহৰ বায়ু দিয়ে আৰু নিশাহৰ বায়ু শুহি লয়। তথাপিও আমি গছ গছনিৰ ওচৰত কৃতজ্ঞ নহয়, সদায় গছ গছনি কাটিয়ে থাকোঁ। নিজৰ কাৰণে নহ'লেও আমি আচলতে ভৱিষ্যত প্ৰজন্মৰ ভালৰ কাৰণে প্ৰচুৰ পৰিমাণে গছপুলি ৰুব লাগে। আৰু এয়া চাওকচোন, দুপৰীয়াৰ সোৱণশিৰি। আমাৰ গন্তব্যস্থান পাই গ'লোঁ আৰু আমাৰ কৰণীয় আটাইখিনি কাম কৰি উভতনি যাত্ৰা আৰম্ভ কৰিলোঁ। আৰু বাটতে গম পালোঁ আমাৰ মাতৃসকলে বৰদলৈ শংকৰদেৱ শিশু নিকেতনত সমবেত সংগীতৰ ৰিহাৰ্চেল কৰি আছে। গতিকে তাতো এপাক মাৰি আহিলোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টো ইমানতে সামৰিলোঁ।